মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ চিমিনাঙত উত্তপ্ত পৰিস্থিতি। চিমিনাং বজাৰৰ হাটখোলাত থকা গৃহত পুৱতি নিশা অগ্নিসংযোগ কৰে গাৰো লোকে। ইয়াৰ পিছতেই চিমিনাং বজাৰত মছজিদত অগ্নিসংযোগ কৰিবলৈ আহে। তেনে সময়তে অনাগাৰো লোকে বাধা দিবলৈ আগবাঢ়ি যায় যদিও অনাগাৰো লোকসকলক গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে। বন্দুকৰ গুলীত এজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত যুৱকজন পুষ্কিন্ন গাঁৱৰ মহিদুল ইছলামৰ পুত্ৰ আছৰাফুল ইছলাম বুলি জানিব পৰা গৈছে আৰু কমপক্ষে প্ৰায় 20জনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহত লোকসকলক অসমৰ লক্ষীপুৰত থকা চিলিয়ান কেয়াৰ হস্পিটেলত ভৰ্তি কৰে। কিছুমান উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। মেঘালয়ত এই নিৰ্বাচনী হিংসাত্মক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। গাৰো উত্তেজিত চিমিনাং বজাৰত থকা কেইবাটাও গৃহত অগ্নিসংযোগ কৰে। খবৰ বিয়পি পৰাত গাৰো লোকসকলে আগবাঢ়ি যায়। তেতিয়া গাৰোসকলক এই লক্ষ্য কৰি বন্দুকেৰে গুলীচালনা মাৰে। এই গুলীৰ এজন যুৱক মৃত্যু হোৱাৰ লগতে প্ৰায় 20গৰাকী লোক আহত হৈছে। সম্প্ৰতি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে মেঘালয়ত। আৰু মেঘালয়ত নিৰাপত্তাৰ যি আচলতে গুলিয়াগুলিৰ ঘটনা হৈছে আসলে কি হৈছে কওকচোন। রিসেন্টলি যেটা মানে গুলাগুলির ঘটনা ওটা নমিনেশন ফাইল নিয়ে চলি আছে মেঘালয়ত নির্বাচন কি হ্যাঁ মানে গারো হিলস অটোনমাস ডিস্ট্রিক্ট কাউন্সিল। তো ওটার জন্য আমার নন ট্রাইবাল ক্যান্ডিডেট নমিনেশন করে গেছেন। তো ওখানে ডিসি অফিসের সামনে অল্প মারপিট হচ্ছে। হওয়ার পরে ওটা নিয়ে হাল্লা রাজ্য থেকে চলে আছে আজকে কন্টিনিউ। তো সকালে গুলাগুলির পিছত হয়তো আমার নন ট্রাইবাল মানুষ খুব আহত হয়েছে আর কি। গুলিয়েছে কোন গুলাইছে মানে ধরো ওটা পাবলিকে গুলাইছে মানে গারো মানুষে ওরা হাতে আর্মস আছে, বন্দুক আছে, বন্দুকে দিয়ে গুলিয়েছে। তো বন্দুক দিয়ে গুলাইছে, নাহলে তো গুলিয়ে কি রকম রাখবো। কিমান জনের গুলি বিদ্ধ আছে? আমি তো এইটো হসপিটালত এডমিট হয়েছে। ইয়াত তো কমসে কম 4জন আছে, আরো বহুত হয়েছে। মানুহ কিমান জন মৰিছে? মানুহ 3-4জন মরছে। ঘৰ জ্বলাই দিয়া বুলি জ্বলাই দিয়াৰ কথা। ঘর জ্বলাই দিছে কিছুমান, কিন্তু মই একজাক্টলি দেখা নাই। কি বিচাৰিছে আপোনালোকে? এতিয়া আমি বিচাৰিছিলো আমাৰ ষ্টেট চৰকাৰ ঠাই যে আমি শান্তি কামনা কৰো আৰু শান্তি চাওঁ, এইটোৱে আৰু। Hatno bijong do kaman dorong ibana namu tambu. Hello. Hello. Oh. Hah? Anu. Ini nuna. Ini mamu datang dia. Kamu tuh mereka hot di sana tuh kan mereka. Aku keluar tuh.